চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো বনাইছোঁ কিছুমান মোবাইলত এনেকুৱা ধৰণৰ প্ৰব্লেম দেখুৱাই দিয়ে যোনকেইটা আপুনি ভাবিবই নোৱাৰে। ডাটা আছে, ডাটা পেক আছে বা মোবাইল নতুন হয়, তথাপিতো আপোনাৰ কিছুমান নেটৱৰ্কৰ ক্ষেত্ৰত কমজোৰ হয়। চ' মই আপোনালোকক ভালদৰে দেখুৱাবলৈ গৈছোঁ। আপুনি আহিব লাগিব ফাৰ্ষ্টত ছেটিংছত। চ' মই আপোনালোকক দেখুৱাই দিছোঁ কি কৰিব লাগিব। ছেটিংছত যাব। ছেটিংছত যোৱাৰ পাছত আপুনি কি কৰিব লাগিব, যদি আপোনালোকৰ চাৰ্চ বাৰ আছে, এনেকৈ চুকত থাকে চাৰ্চ বাৰটো, যদি চাৰ্চ বাৰ থাকে তাত মাৰি দিব লাগিব ৰিছেট নেটৱৰ্ক ছেটিংছ। মাৰি দিয়াৰ লগে লগে তলত আহি যাব ছেটিংছৰ অপশ্যনটো, যোনটো নেকি মই ক'লোঁ ৰিছেট নেটৱৰ্ক ছেটিংছ। এই ৰিছেট নেটৱৰ্ক ছেটিংছটো যেতিয়া ক্লিক কৰি দিব তেতিয়া আহিব আপোনাৰ বেলেগ এটা ফাংচন, ৰিছেট ছেটিংছ, ৰিছেট নেটৱৰ্ক ছেটিং, ৰিছেট এক্সেছিবিলিটি ছেটিংছ আৰু আহিব ফেক্টৰী ডাটা ছেটিংছ। তাৰপাছত আহিব অটো ৰিষ্টাৰ্ট। এইবিলাক একো কৰিব নালাগে আপুনি। মই তথাপিতো আপোনাক ফেক্টৰী ডাটা ৰিছেটত গৈ আপোনাক কোনকেইটা কি কৰিলে কি হয় এইবিলাক অলপ বুজাবলৈ চেষ্টা কৰিম। চ' ফেক্টৰী ডাটা ৰিছেটত যদি ক্লিক কৰে তেন্তে আপুনি দেখা পাব ইয়াত যেতিয়া সোমাই দিয়ে তেতিয়া গোটেইখিনি ফাংচন, যিমানখিনি ডকুমেণ্টছ, ফাইল চাইলছ গোটেইখিনি গুচি যাব। চ' তাত চুব নালাগে। ৰিছেট ছেটিংছত যদি যায় তেন্তে আপোনাৰ যাব যিমানখিনি এপছ আছে বা আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ গোটেইখিনি ৰিছেট ছেটিংছৰ জৰিয়তে গুচি যাব। একাউণ্টটো হওক যি হওক, মানে মোবাইল ফোন নাম্বাৰ, কণ্টেক্ট চব গুচি যাব। চ' সেইটো মাৰিব নালাগে। প্ৰয়োজন অনুসাৰে মাৰিব আপুনি, যদিহে মাৰিব বিচাৰে তেন্তে তাত সেইটোকো মাৰিব পাৰে। চ' তাৰ নেক্সটত আছে আপোনাৰ ৰিছেট নেটৱৰ্ক ছেটিংছ। সেইটো মাৰিব লাগিব যদিহে আপোনাৰ গেমছ খেলি থকা অৱস্থাত বা যিকোনো ভিডিঅ' চাই থকা অৱস্থাত যদি বাৰে বাৰে লোডিং হয় তেন্তে সেইটো মাৰিব। মাৰাৰ পাছতো যদি আপোনাৰ প্ৰব্লেম ছল্ভ নহয় তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰক। আপোনাক মই তাতকৈ ভাল টিপছ এটা দিবৰ চেষ্টা কৰিম বা আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিবলৈ মই চেষ্টা কৰিম। তাৰপিছত যেতিয়া আপুনি ৰিছেটটো মাৰিব তেতিয়া আপোনালোকৰ স্ক্ৰীণত আহিব এনেধৰণৰ ৰিছেটটো উইল বি ডান বা কিবা কিবি এনেকৈ ৰিছেটটো হৈ যাব। ৰিছেটটো মৰাৰ পাছত আপোনাৰ এটা সৰু প্ৰব্লেম এটা দেখুৱাই দিব। সৰু প্ৰব্লেমটো কেনেকুৱা ধৰণৰ হ'ব মই আপোনাক দেখুৱাই দিছোঁ। আপোনাৰ স্ক্ৰীণত আহিব ডাটা ৱাৰ্ণিং, ইউ হেভ ইউজ 2.5.229 বা যিমান জিবি আপুনি ইউজ কৰিছে, মানে মুঠতে ৱাৰ্ণিং যিমানখিনি জিবিলৈকে সিহঁতে ৱাৰ্ণিং দি থৈছিলে এই মেছেজটো দেখুৱাব। গতিকে সেইটো আপুনি বন্ধ কৰিবলৈ এইটো ডাটা ৱাৰ্ণিংটো এবাৰ টাচ কৰক। যোনজনীকে স্ক্ৰল ডাউন কৰিলে ওলাই টাচ কৰাৰ লগে লগে আপোনাৰ এটা ছেটিংছ আহিব, আকৌ বেলেগ এটা মানে ছেটিংছত আহিব যোনটো নেকি মোবাইল ডাটাই মানে ইউজটো। ইয়াত আছে বিলিং চাইকেল এণ্ড ডাটা ৱাৰ্ণিং। আপুনি তাত টাচ কৰি দিয়ক। চেলেক্ট কৰাৰ লগে লগে আপোনাৰ আহিব ইয়াত ডাটা ৱাৰ্ণিংটো আপোনাৰ 2 GB দিয়া আছেতো। চ' গতিকে 2 GBটো যদি আপুনি বঢ়াই দিয়ে তেন্তে এই প্ৰব্লেমটো নেদেখুৱায়। তাৰপাছত একেবাৰে যদি অফ কৰিব বিচাৰে ৱাৰ্ণিংটো, ইয়াত আপুনি মিনিমাম 1 crore 1 লাখ এনেকৈ বহুতখিনি, মানে মুঠতে যিমান পাৰে শূন্যত যিমান বঢ়াই দিয়ে ইমানেই আপোনাৰ প্ৰব্লেমটো ছল্ভ হ'ব। চ' এইটো 1 TB হ'ল। চ' সেইটো যদি কৰিব নিবিচাৰে তেন্তে ডাইৰেক্ট ছেট ডাটা ৱাৰ্ণিংটো ক্ল'জ কৰি দিয়ক, অফ কৰি দিয়ক। অফ কৰাৰ লগে লগে এইটো প্ৰব্লেম ছল্ভ হৈ যাব। তাৰপাছত মোৰ যোনটো নেকি টাৰ্গেটত ভিডিঅ'টো বনাইছিলোঁ সেইটোতো আপোনালোকে গম পালেই। চ' থেংক ইউ ফৰ ৱাচিং। দীপাংকৰ পাঙি চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি প্ৰব্লেমটো আপোনাৰ ছল্ভ নহয় তেন্তে মোক কমেণ্ট কৰক। আৰু জৰিয়তে মই আৰু এটা কথা কওঁ, কৰোণা যিহেতু মহামাৰী হয়, সেই গতিকেলৈ আপোনালোকে ঘৰৰ পৰা নোলাব। লগতে যিকোনো ধৰণৰ আপুনি টাইম পাছ কৰক, কিন্তু ঘৰৰ ভিতৰত কৰক। লগতে আপোনালোকৰ সকলো বন্ধু বান্ধৱী হওক, পৰিয়ালৰ সকলো ব্যক্তিক জনাই দিয়ক। যদি অচিনাকি মানুহ ঘৰৰ ভিতৰত বা গাঁওখনত সোমাইছে তেন্তে আপোনালোকে পুলিচক খবৰ দিয়ক।